তই নাকটো যি খচৰি দেখাই নি তেমকে যুৱৰাজ সিং বাচি আহিছি এইটো চাপ তই কেঞ্চাৰ মোৰ বেয়া লাগা চাপ কিন্তু মই পিন্ধি আছো মই সুখী কিন্তু এটা গান মাৰি দিছো মই এইটো মোবাইলত তাৰ পৰা আপোনালোকক শুনি আছো কেনে নাই শুনি 5 টকা 10 টকা জুনি দেই কাঠি ফিচাৰি বনাই দিবি ৰাবা গম পাইছা নহয় লাচি দিয়াল মহানচু বাপু কান্দি আছে তই এই দেই বঢ়িয়া হ'ব দে তো হুলুলুলু গাইজ হুলুলুলু ব্লগলৈ সকলোকে মনৰ পৰা স্বাগতম জনালোঁ বাকী আজি কি আছে আজি কি আছে তই নাকটো যি খচৰি দেখাই নি তেমকে ডাইৰেক্ট ঘূৰাই দিছোঁ না খচৰাৰ লগে লগে মানে আজি বাৰগোপাল আছে আমাৰ ইয়াতে মৰোৱাত বাৰগোপাল হৈ তাকেও যাম কিবা কিবি কৰিম আৰু তাতে এই একবাৰ এইবাৰ আহবাৰ কাম কৰিম এইবাৰতো গেলেই আহবাৰ তই বলৰাম মই কৃষ্ণ মই কলিৰ কৃষ্ণ হ'ম আৰু যি খাবা পায় তাতে একচুৱেলি কিবা 12 বছৰ না 13 বছৰৰ তলত চলি থাকে কিন্তু চাবা নেদে পইচা নেদে তথাপিতো আমি চাবা চেষ্টা কৰিম ফাৰ্ষ্ট আমি এতিয়া একবাৰ এণ্ট্ৰি মাৰি আহোঁ হাপি চেপি আছে নেকি বলৰাম আৰু কৃষ্ণ বুলি কোনটো এংগলৰ পৰা মোক বলৰাম মান পাই তোক কৃষ্ণ এতে কিবা পঞ্চল ভৰাই ল'ম কৃষ্ণ কি কলিৰ কৃষ্ণ কলা কৃষ্ণ কৃষ্ণ কি চশমা পিন্ধিছিল নেকি চশমা খুলি দম নহয় এতিয়া খাবা ইমান তই ফুটবল বুলি পচত মাৰি দে বাদ দিলোঁ বাকী এতিয়া আমি একবাৰ এনে এণ্ট্ৰি মাৰি আহিম মানে এনে কি কি আহিছে চাম চাই নেক্সট আৰু বঢ়িয়াকৈ গা চা ধুই যাম তো বলক এতিয়া একবাৰ এনাই মানে আহিম আমি সেইটো আপিগিলাক কৈ আহোঁ বলক গাইছ কিনো কি পুৰা কি কেনেকৈ চাই যায় একদম দে যে দৈত্য লগ এইটো বাদ দিলোঁ মুখখন দেখাব নাই যাতে গম নাপে কাৱে বাকী বাদ দিলোঁ যাই থাকোঁ না কি এখন গাড়ী লৈ পিছে যাবি এই নাযাওঁ নেকি গাড়ীত কি আছে মান কোৱালিটি আছে ব্ৰেণ্ড এই ব্ৰেণ্ড বাকী এইটো ইন্ট্ৰ আছিল মানে অলপ দেখাই দিলোঁ বাকী ভালকৈ আপোনালোকক দেখাই আছোঁ আমি অলপ দেৰিকৈ যাম গা চা ধুই না কি যাম বাকী 10,000 হ'বই বেছি টাইম নালাগে আৰু মই আৰু মোটামুটি 150 মান লাগে নেকি 10,000 হ'বাক লাগিতো 10,000টো অতি সোনকালে কৰি দিয়ক সেইটোৱে গাইছ আৰু বিয়া খাবা বহুতে কমেণ্টত মাতি আছে নিশ্চয় যাব চেষ্টা কৰিম আমি বিয়া খাব আৰু বিয়াৰ ব্লগ কিন্তু দেই ধাৰাসাৰ ব্লগ হ'ব মানে বিয়াৰ ব্লগ দিলে এইগিলা যিমান ব্লগ বনাইছে অসমত চব কাটি পেলাম কেনাই গৰুটো লাদ দিবি তো গাইছ অললো যাবাক লাগি গা চা ধুলোঁ তই গা দিছা না ধোৱা নাই মই ধৰিব পৰা নাই তো আজি মহ খেদাও আপোনালোকে জানে আঘোণৰ পূৰ্ণিমা আজি মহ খেদে তো যোৱাবাৰ আমি বহুত উৎপাত কৰিছিলোঁ এই দুখন চোপা খেদিছিলোঁ খেদি ৰাতি খেদি ৰাতিয়ে খানা খাইছিলোঁ তো এইবাৰ কি হয় নাজানো কিন্তু এইবাৰো আমি খেদিব চেষ্টা কৰিম কি অজগৰ নেকি নাইছো এই মুৰুত সাপ না হয়নে নহয় চাওক আগলি এইটো পাগলা এই মুৰুত চাও এই মুৰুত পাৰত হয় দে তো আজিও আমি চেষ্টা কৰিম মহ চহ খেদিব যদি পাৰোঁ আপোনালোকক দেখাম যদি নোৱাৰোঁ এতিয়া বলক তাকে লাগি বাৰগোপাল মানে কি জানে না 12টা গোপাল থাকে কৃষ্ণ বলৰাম হেনান সৰু ঠৌগা চলি থাকে পাল্লি সেইও দেখুৱাম নলিয়ান নাই উপায় নাই সোমবা বা দেই নে নাই চেক কৰি চাই লওঁ বলক চিনাকি আছে এইটো বলক গাইছ মানে কেছটো এনান 10টা বজাতে গেছি কেইটামান চলি আমাৰ গাঁৱৰে নাম মই নকাওঁ কাৰ কাপোৰ কোনি ধাৰে এনজি হিচাপ নাই ইয়াৰ কাপোৰ সি নিছি তাৰ কাপোৰ তাক দিছি মানে কোনোবা ভাল পোৱা পিছে আহিছি নেকি আমি গম নাপাওঁ আমাকো লগ ধৰছি তোক লগ ধৰছিল না আমাক লগ দিছে নাম নকা সিহঁতে চাই আছে সিহঁতে গম পাইছি কাৰ কাপোৰ কোনি টানি কৰিছি ঠিক নাই জোতা মাৰি গৈছি যাই কৈছি ইয়াতে ধুনীয়া ৰাপি গেইৰেই আছে ৰাতিপুৱাৰ পাই আমি কৈছোঁ ধৈৰ্য ধৰ আমি খাবা যাম খিচিৰি খাম আহিম কাৰণ আমাক কাৱে নাচয় আমি চালিতো উপায় নাই না তো সেন্দক চাইছি কিজানি সেন্দে কেনে গেছি তো বেছি দেৰি নকৰোঁ যাই থাকোঁ বোলক ভেৰি বিউটিফুল পাৰ্চন নাথিং এভাৰ চেজ এইটো ছাত্ৰকাৰ ছাত্ৰৰ মানে বহুত ডাঙৰ হিষ্টৰী আছে যেনেকৈ ধৰক ৰংঘৰৰ হিষ্টৰী থাকে কাৰেং ঘৰৰ হিষ্টৰী থাকে এই ছাত্ৰৰ হিষ্টৰী আছে বাকী পিক কোম্বাই আছে আপনি পিন্ধিছিলে দুইদিন আপুনি কিবা কৰিছে গম পাইছোঁ মই মানে এইটো চাত কেনে জানে না মানুহ যেনেকৈ কেঞ্চাৰ হয় যুৱৰাজ সিঙৰ কথা কওঁ মই যুৱৰাজ সিঙৰ যেনেকৈ কেঞ্চাৰ হয় যুৱৰাজ সিং বাচি আহিছে এইটো চাতটো সেনেকৈ কেঞ্চাৰ হয় মোৰ বেয়া লগা চাত কিন্তু মই পিন্ধি আছোঁ মই সুখী কিন্তু ভাল পাইছি কোনোবাইতো চাই আছে তাই গম পাইছি যোনী ছাত্ৰ সেই আৰু দক apir guys dog guys. Noka? Good night, all. Boria.
গাইছ খিচিৰি অলপ খাই লওঁ ৰ'ব ফাৰ্ষ্ট তাৰপিছত আপি চাপি চাই আছোঁ গাইছ আহি গেলো খিচিৰি চিচিৰি খালো অলপ আপি চাপি চালো বাকী কি কয় তেতিয়া কি কৈছিলি কি কৈছিলি তই ভাল পোৱা আপি কিবা চাদাৰ মেখেলা পিন্ধি এতিয়া ভোম কি কৈছি তো গাইছ আহিলোঁ দিয়ক এতিয়া আমি অলপ কিবা কিবি কৰোঁ বল চল খেলোঁ অলপ খেলি ৰাতি আৰু মই খেলিব যাম তেতিয়া আপোনালোকক দেখাই আছোঁ যদি যাওঁ ইয়াৰ মালটো আহিছে গাইছ তোৰ নাই দিয়ক এতিয়া আহিছে দেখোন মই খেলিব গেলি আপোনালোকে চাব পাৰিব নেগলি চাব নোৱাৰে বলক গাইছ এই লাইফ এই জীৱন বঢ়িয়া তো গাইছ আপোনালোকে হয়তো ভাবিব পাৰে আমি আপি চাওঁ আমি আপি কিবা কৰোঁ সেনাই নহয় গাইছ আপি চবেই চাই আমিও চাওঁ আপোনালোকেও চাই আপোনালোক মানে বিয়া যদি আপোনালোকে কৰেছি আপোনালোকে চাই বিয়া কৰাও চাই বিয়া নকৰাও চাই কিন্তু কিছুমান আছে মানে ভদ্ৰ দেখাত গলৰ গুদম চুদম মাৰি যাব নাই নাচাওঁ আমি আপি নাচাওঁ এনেকৈ তলমূৰা হৈ যাব কিন্তু লাষ্টত আপুনি গম পাব সেনেই গাঁৱৰ আপি এটা পলাই নিছে আপি চবেই চাই ই অলপ থৈ আহিলে ইমান হাল্লা কৰিছে দৈত্যকে ৰখি থকা বুলি এতিয়া কিয় ৰখি আছা যা যা তই কেছটোৱে না আপি চবেই চাই তো দুখ নধৰিব আৰু আমি আপি চাওঁৱে আৰু মই যাই মাতো কিয়া চিন পাইছ না তই পনাই দেখোঁ মই বোলো তুমি নহয় দিয়া তোমাৰ দৰে আঁকি থওক সেই দক লাইফ হৈ যাব কি হৈ যাব বুলি পিন্ধে ই দে এতিয়াৰ পৰা হাল্লা কৰিছে দেখ বক এতিয়া বক কেমেৰাটো উলিয়াইছোঁ বক বুলি মই পিন্ধেই নাই চেণ্ডেল আৰু তোৰ চেনেলটো কিমান হৈছে ছাবস্ক্ৰাইবাৰ 30টা 30 ইয়াৰ লিংকটো আছে তলত আপোনালোকে অলপ চাই দিবচোন সেই ব্লগ এটা দিছে দক চাবহে সৰু চলি নামন চলি অলপ ভাল বনাবি কি বনাইছে আপলোড হ'বা খুজি নাছিল যে হ'ল না আৰু পঢ়াৰ পৰা নাই আপলোড হৈছে না দে বঢ়িয়া দে এনাই চাই দিব এই চেনেলটো নিপিন্ধো মই নিপিন্ধোৱে মই আৰু তো গাইছ এটা গান মাৰি দিছোঁ মই এইটো মোবাইলত তাৰ পৰাই আপোনালোকক শুনি আছোঁ কেনাই শুনি তো প্লে কৰি দিছোঁ মই আপোনালোকে শুনি লওক তো গাইছ চাওঁতে চাওঁতে ৰাতি হৈ গ'ল উপায় নাই ৰাতি হৈয়ে দিনৰ পিছত ৰাতি হৈ ৰাতিৰ পিছত দিন হৈ এতিয়া আমি যাই আছোঁ মহ খেদি বেয়া মানে কেছটোৱে নাই মই আপোনালোকক আগতে কৈছিলোঁৱে যদি মহ খেদা হয় আপোনালোকক মহ খেদাখন দেখুৱাম কিন্তু হৈ অৰিজিনেলি মহ খেদা হ'ব মানে বহুতে ফোন মাৰি আছে মই গৈছিলোঁ মাইক লৈ এক জেগাত ফুৰিবা মানে এই আৰু মায়েৰে আমাৰ লগৰ ছোৱালী তাকে ফুৰিবা গৈছিলোঁ তো 50-60 মিনিট দাবাই দিছোঁ মায়ে কৈছে ইমান জোৰে কিয় গৈছে মই বোলো খানা মাৰা যাব তো আপোনালোককো দেখুৱাব লাগিব সেইকাৰণে জোৰে আহিলোঁ আহি পেলাই এতিয়া মই খেদাৰ তাকে যাওঁ আৰু পইচা যদি নেদে গাইছ কাঠিখন দিম আমাৰ গাঁৱতে মাৰিম তথাপিতো কাঠি মই এখন দিম যদি কোনোবাই চাই জেগা যদি কাঠি চাঠি খান্দি কুনি খান্দি হাল্লা কৰিব নালাগে ব্লগটো চাক আৰু আমাৰ ঘৰত খাই খুৱাবা মই খান্দিছোঁ কাঠি কি কৰিব তো তোৰ যি বাকে পোৱা নাই তোৰ যি জ্বৰ উঠা বুলি কয় কে ই কি কৰে জানে নে দিনত ধৰক এই দুটামান এনেকৈ বল দৌৰ লৈ বল খেলাম বুলি কৈ গধূলি হ'লে ঘুমাই থাকে আৰু যদি সুধে কিয় নাযা জ্বৰ উঠছি তো এতিয়া বেছি দেৰি নকৰোঁ সেনেকৈ ক'ব না ফকতীয়াত খানাটো খালি বল কাঠি খান্দি না জেকেট কাৰ তোৰ জেকেটটো নিদিলে খুৰা মই কৈছিলোঁ এই এটা ব্ৰেণ্ডেড জেকেট ই আনবা দিছিল এডিডাছৰ ন জেকেটটো এডিডাছৰ আছিল নে এডিডাছৰ জেকেট এটা আনবা দিছিল মই ক'লো নিদিলা পুমা টাটা স্কাই ফ্ৰিজি বাই গাইছ সেই জেকেট উপায় নাই তো মোৰটো এডিডাছৰ গাইছ বলক এতিয়া বেছি দেৰি কৰিব নোৱাৰে জলক গাইছ যাবা অলপ এতিয়া লাঠি লাগিলে একডাল লওঁ এডাল মই লৈছোঁ তই লৈছা না হা এডাল বাপুৰ কিন্তু এই বাপু চাপু বাদ দিয়ে জো তাড়াতাড়ি 2 কোপমান মাৰি ল ৰ এই জো আকৌ দেখা নাই আন্ধাৰ কি হৈছে কি হৈছে জো হ'ব 5 টকা দিছে 5 টাকা দিছি এর বেশি আরে 10 আর 20 দিলে কাটি গুনি কি 10 মেলাই না আমার লোকিন দি 10 আর 20 দিলে কাটি গুনি 50 দিলি নাই 50 দিলি নাই 5 টাকা দিবি কি বড় কাম কি বড় গনর মাহর পূর্ণিমা জোরে গুনাই জোরে ফোন এ মহে বলা বলু মারা গরিয়া
কি এইটো এইটো কিছু খান্দা গেছে খান্দা ট্ৰেক্টৰ মাতা ট্ৰেক্টৰে নিব দা না হাতেৰে খাইছো দা বলা থ এতিয়া কেই টকা দিছি ফোন কৰলা অ নয়ন কেই টকা দিছি 20 টকা দিছি হা 20 টকাত 10 দিছি ক কাঠি খান্দো দিয়া নাই অ 10 দিলে কবা কাঠি গুন্দি একদম ভুসা ভুসি কৰি দিম। খানা খাই খান্দা গেলি অ কাঠি গুন্দি ভুসা ভুসি কৰি দিম জুনি 10 দেই বলক গাইছ পাছত হে পাছত কি কৰিম বুলি কৈছে বেৰা একৰা বাক্সা চোৰা বাক্সা বেৰা ভাঙি বেৰা এ কৰে নে কৰে হা দাখান গয়া 5 টকা দিলে বেৰা ভাঙিম 5 টকা দিলে বেৰা ভাঙিম এ চিন্তু এ দিকুই কাঠি খান্দিছি মূল্য আছ এইটো আমাৰ ঘৰ মানে আমাৰ আইতিয়া মৰা 1 বছৰ হ'ল নাই নহলে পইচা আছে দিবে নালকে মাৰি পেলে ঘৰ যা উপায় দি এতো মানিম নি পয়সা হা 10 দিলে কাঠি কি হবো কাঠি কি হবো ফিশারি যাব মাছ যাব পারবো কালি এ জুংকার কান্না করলো দিকু এই বারথ জুং করলো খান দিল এ শুনে 5 টাকা 10 টাকা জুনি দে কাঠি ফিশারি বনাই দিবি রাবা গম পাইছা না 5 টকা দিয়ে বলা না অ কি 5 টকা তোমাক ভাঙি লে হইছি দে লাঠি দিয়াল মই আনছো বাপু কান্দি আছে তই কি জীবন বাপু লো লাঠি দিয়াল এ যো খানা আজি হব নাকি খানা মই বনাব যাওঁ অলপ পলেছো মানে 3 গিৰি মান খেদি পলেছো মানে মোৰ টাৰ্গেট হল খানাটো ফকতিয়াত খাম ই হইছি দেখা নাপে আইফোন লাগব এই আইফোন এটা ল'ব লাগব আই দেখাই নাপে দেখোন আমাৰ গাঁৱত মানুহ এটা আছে কথা কালি ৰব কৈছ কি ভালে খানাটো খেদব নেকি নেহা দে কিমানে ফকতিয়াত খাব এই পাইছি তই মই তাৰপিছত কেনেকৈ ফকতীয়া আমি এটা ব্ৰেণ্ড গম পাইছি না গাঁৱত আমি এটা ফোন মাৰি আছে কিন্তু মই কৈছো হাগি আছো ৰ গু খাবি নেকি এনেকৈ কৈছো কাটি দিছি ফোনটো দকতে গাইছে এই আন্ধাৰত আছো অলপ বলক এতিয়া আৰু তাকে যাওঁ 5 দিছি বঢ়িয়া বঢ়িয়া হ'ব দে হ'ব দে বাকী গীতাৰ কালি কি কব মোক গাঁৱত চলি গীতা আৰু বেয়া গালি গিলা আমাৰ পাছত সি লগাই দিব কি কৈছি না কি কয় বিষয় কি মানে অভদ্ৰ কৰছি ঘৰত মোক একবাই অভদ্ৰ কৰছি কেনাই তো গাইছ কেছটো এনা হান মই খেতা হৈ গেল এতিয়া বাজিল 9টা আমি এতিয়া খানা খাম মানে আজি খান মই খেছো আজি খানা খাম তো বলক গাইছ কোনি পইচা দিছা মাই দিছি দে তাক পইচা নাই হা হ'ব বাদ দিলো আমি এতিয়া খানা খাম খানাৰ চত দেখি আছো তোর বলে আয়াক মারা গেছে দিবে না পই দিছি দক মই খেতাত দিবে বাই হে অভদ্ৰামি কৰে নে নকৰে দিছে কমলে হে অভদ্ৰামি তো কইছে নকৰে দিকু তো বলক এতিয়া বেছি দেৰি তো খানা খাবা দিছা এনাই বকছি তো বেছি দেৰি নকৰি যে খানাক লাগি যাওঁ খানা বনাই আছে ভাই চাও জলকচোন কি হৈছে তাতে তো গাইছ খানা ষ্টাৰ্ট হৈ গেল মানে মাংসটো আমি ডাইৰেক্ট ব্ৰইলাৰ গোটে কিনি আনিছোঁ তাৰ মানে কাটি আনি লচটো কম হয় না তো এবাগে মাংস কাটি আছে ভালকে কাটা পিচ ডাঙৰ কৰা পিচ মিডিয়াম কৰা তেতিয়াহে হ'ব ঠিক আছে বাকী এবাগে এনে চাই আছে কেনাই দিকু কেনাই হা বঢ়িয়া হা ভেৰি ভেন কি বঢ়িয়া গাইছ তো গাইছ ৰান্ধনীক দেখাই আছো ৰ'ব কেনাই হা মই য'ত মাংস য'ত মই য'ত মাংস কাটি আছে এই পানী কি কৰিব আপুনি হা ফাৰ্ষ্ট বইল কৰিম তাৰপিছত আৰু হালধীয়া জেকেটত আপোনাক কিন্তু আজি কমে নাহিব আজি তুমি আপোনাক নাম্বাৰ দিম নেকি আপি তো গাইছ বেছি দেৰি নকৰো ভাতটো বনাই লওঁ মাংসটো বনাই লওঁ লৈ ডাইৰেক্ট আপোনালোকক খোৱাত লাগ পাই আছো মাজতে লাগ পাবা পাৰো মাজতে আৰু লাগ পাবা আৰু লাগ পাব বাৰু দেখি আছো চববিলাক কি আই গাখীৰ নে কি এই চাউল দি আছা এইটো মোক দুবাৰ এনে তই দিম বুলি কৈছা না বঢ়িয়া কালি কিবা এটা খাই ল'বি কি এন্দাইতে বকি থাকো টিফিন এটা লৈ ৰাতিপুৱা দু খাবা আৰু মাংস ভৰাই দিম মানে দিবিনে দু ডাঙৰ না টিফিন সৰু 3 কিলো দাগিলো ৰাখি থৈ দিছে আৰু টিফিনটোত 1 কিলোমান ধৰা টিফিন আনিম 8 কিলো নাগে 5 কেজি মাংস 1 কিলো নিলে আধা কিলো নিম দু ৰাতিপুৱা সুন্দৰকৈ মই যাওঁ দে হ'ব দে যাওঁ ৰ গাইছ তো গাইছ খানা হৈ গেল বাকী চলি গিলা খাই গেল আমি মানে ভিলেজ লৈ কেনে অলপ দেৰি কি ক'ব কেনা লাগছি লুকে থৈছিলো মাংস এতিয়া পুৰা এতিয়া দেখছি না লুকে থৈছিলো এতিয়া চৈৰাক তামো দক বেছি কথা নকওঁ খাই লৈ লগ পাই আছো বাই গাইছ তো গাইছ খানা খাই গেল গাড়ীত লাগি গাড়ীখন ময়ো চলাই আছো দক পাৰাই নৰাই বাকী বাদ দিলোঁ খানা খালো পেট ভৰে তো এতিয়া যাই আছো গুৱাহাটীক লাগি গুৱাহাটী নহয় একচুৱেলি নলবাৰীক লাগি যাই আছো তো এইটো ভিডিঅ' ইয়াতে এক কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চেনেলটো চাই আছে প্লিজ চেনেল হাগা লাগছি নেকি বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ
বঢ়িয়া আৰু শ্বেয়াৰ কৰি দিব এইটো ভিডিঅ' যোৱা মানে 10,000 কাষাকাষি হ'ব এই ৰ মই ফুলছোঁ নেকি নে মই নাজানো সেইগিলা কমেণ্ট কৰি জনাব ই ফুলছি নেকি দক গাইজ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ থেংক ইউ গাইজ